নমস্কাৰ বন্ধুসকল আমাৰ ভিতৰত সূক্ষ্মভাৱে থকা অলাগতিয়াল ভয় এটা মুদ্ৰাৰ জৰিয়তে আপুনি দূৰ কৰিব পাৰে সেই মুদ্ৰাটোৰ নাম হৈছে অভয় মুদ্ৰা নামেই তাৰ অভয় মুদ্ৰা এই অভয় মুদ্ৰাটো অভ্যাস কৰাৰ পিছত আৰু বহু কেইটা উপকাৰিতা আপুনি লাভ কৰিব পাৰে আমি পুংখানুপুংখভাৱে এই গোটেইখিনি কথা আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম প্ৰথমতে আহিছো যে এই মুদ্ৰাটো কেনেদৰে কৰে আপুনি তলত যেতিয়া বহে তলত যিকোনো ধ্যান আসনত বহি আপুনি এই মুদ্ৰাটো অভ্যাস কৰিব পাৰে তো তাৰ কাৰণে প্ৰথমতে আপুনি হাতখনৰ গোটেইকিটা আঙুলি একেলগ কৰিব লাগে ইয়াৰ পিছত হাতখন আপুনি ৰাখিব লাগে কান্ধৰ সমান্তৰালকৈ আপোনাৰ ইয়াতে সমান্তৰাল কান্ধৰ আৰু এইখন হাত ৰাখিব লাগে আপোনাৰ ঠাইৰ ওপৰত আৰু চকু বন্ধ অৱস্থা উশাহ নিশাহ স্বাভাৱিক এনেদৰে এই মুদ্ৰাটো আপুনি 5 মিনিটৰ পৰা 15 মিনিট সময় পৰ্যন্ত আপুনি কৰিব পাৰে এতিয়া আহিছো এই মুদ্ৰাটোৰ আৰু কি উপকাৰিতা আছে তাৰ আগতে আমি জানিম যে আমাৰ যদি ভিতৰত আৰু ভয় কিছুমান থাকে তো বিভিন্ন ধৰণৰ আমাৰ সমস্যাৰ আমি সন্মুখীন হ'ব পাৰো প্ৰথমটো হৈছে আমাৰ ইমিউনিটি সিস্টেম ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিটো যদি আমি অত্যন্ত ভয় খাই থাকো তেতিয়া হেতু হ্ৰাস হৈ যায় দ্বিতীয়তে আমাৰ যে মানসিক ভাৰসাম্য সেই মানসিক ভাৰসাম্য আমাৰ নোহোৱা হয় ভয় অৱস্থাত আৰু ভয় লাগি থাকিলে আপোনাৰ বুদ্ধি ভ্ৰষ্ট হৈ যায় ভয় লাগি থাকিলে আপোনাৰ কিবা ডিসিশন আপুনি ল'ব নোৱাৰে সো আমাৰ মানসিক ভাৰসাম্যটো নোহোৱা হৈ যায় অত্যাধিক ভয়ৰ ফলত আমাৰ হৃদয়ৰ স্বাস্থ্য অৱনতি ঘটে অৰ্থাৎ হাৰ্ট যি হেলথ সেই হাৰ্ট হেলথ ডিটাৰেট হ'ব ধৰে আমাৰ মনত যদি ভয় থাকে তেতিয়া আমি আমাৰ জীৱনত নিজৰ জীৱনত কিছুমান আমি ডিসিশন ল'ব নোৱাৰো অৰ্থাৎ ডিসিশন মেকিংত এই ভয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে অৰ্থাৎ আপোনাৰ যদি ভয় থাকে আপুনি ভাল ডিসিশন এটা ল'ব নোৱাৰিব যাৰ ফলত আমি আমাৰ জীৱনত আগবাঢ়াৰ কাৰণে আমাৰ এই ভয়ে বাধাৰ সৃষ্টি হয় উদাহৰণস্বৰূপে কিছুমান আপুনি নতুন কাম এটা ধৰক কৰিব খুজিলে তো কৰিব খুজুতে আপুনি ফেইলাৰটো দেখা পাব আপুনি নেগেটিভটো দেখা পাব যে এটো নহলে কি হ'ব আৰু সেই ভয়টো যদি আপোনাৰ বেলেন্সত থাকে তেতিয়াহলে আপুনি জীৱনত আগুৱাই যাব পাৰিব অৰ্থাৎ ভয়ে আমাৰ এটা বাধাৰ সৃষ্টি হৈ দেখা দিয়ে তো এই মুদ্ৰাটোৰ জৰিয়তে আপুনি এই ভয়টো দূৰ কৰিব পাৰে এতিয়া আহিছো এই অভয় মুদ্ৰাৰ অকণমান ইতিহাস এই অভয় মুদ্ৰাত দেখিব যে আপুনি বিভিন্ন ধৰণৰ দেৱ-দেৱী বা বুদ্ধদেৱে এই মুদ্ৰাটোত আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ দেৱ-দেৱী দেখা পাইছে এই মুদ্ৰাটোতে তেওঁলোকে থাকে এটা ইন্টাৰেষ্টিং কথা এই মুদ্ৰাটো আপুনি যেতিয়া প্ৰেক্টিস কৰিব তেতিয়া আপোনাৰ ওচৰত যিবিলাক মানুহ থাকে তেওঁলোকও আপোনাৰ সান্নিধ্যত আহিলে তেওঁলোকৰ ভয় নোহোৱা হৈ যাব অৰ্থাৎ আপোনাৰ তেনেকুৱা এটা ঐশ্বৰিক শক্তি আপুনি লাভ কৰে এটো যদি ৰেগুলাৰ কৰে তো তেতিয়া আপোনাৰটো ভয়টো লাহে লাহে কমি যাব আপোনাৰ লগত থাকিলেও তেওঁলোকৰ ভয় লাহে লাহে নোহোৱা হৈ যাব গতিকে ইমান পাৱাৰফুল হয় আৰু এটা কথা কওঁ মই যিমান বিলাক মুদ্ৰা আপোনালোকক মই দেখাই আছো একচুয়ালি এই মুদ্ৰাবিলাক আছিল বহুতো সিক্ৰেট হিচাপে আছিল এতিয়া লাহে লাহে এইবিলাক পাবলিশ হৈছে আৰু আপোনালোকে যদি ইয়াৰ বিষয়ে ডিটেইলছ পঢ়িব খোজে আপুনি ইয়াতে গৈ কিনে তাৰ মই ডেসক্ৰিপচনত বিভিন্ন ধৰণৰ তাত ৰেফাৰেন্স বিলাক দিছো আপুনি তাতে গৈ কিনে পঢ়িব পাৰে বা বিভিন্ন ধৰণৰ ইয়াৰ ওপৰত কিতাপ পোৱা যায় সেই কিতাপবিলাক আপুনি চৰ্চা কৰিব পাৰে আৰু মাজে মাজে মইতো আপোনালোকক দিয়ে থাকিম গতিকে হেতু হৈছে কথা এই অভয় মুদ্ৰাৰ প্ৰথম আৰ্কিঅলজিক্যাল এভিডেন্স পাইছিলে 1st to 3rd century CE সময়তে গতিকে এই মুদ্ৰাবিলাক ইমান পুৰণি বিশেষকৈ এই অভয় মুদ্ৰাটো যথেষ্ট পুৰণি বাকিবিলাক মুদ্ৰাও যথেষ্ট পুৰণি হয় তাৰ ভিতৰত এইটোৰ তেনেকে এভিডেন্স পাইছিল বুদ্ধদেৱে এইটো আপোনালোকে নিশ্চয় বিভিন্ন ধৰণৰ ছবি দেখিছে যে বুদ্ধদেৱে এইটো অৱস্থা থাকে তো এনেদৰে যদি আপুনি অভয় মুদ্ৰাটো অভ্যাস কৰে 5 পৰা 15 মিনিট সময় পাছ আপুনি বহিলে হাতখন কান্ধৰ সমান্তৰাল কৰি ৰাখিলে আৰু হাত ইয়াতে ৰাখিলে আৰু চকু বন্ধ তো তেতিয়া দেখিব লাহে লাহে আপোনাৰ ভয় লাহে লাহে কমি যাব দেখাত একেবাৰে সিম্পল কিন্তু এইটো আপুনি নিয়মীয়াভাৱে কৰিব লাগে এবাৰ আপুনি কৰিলে তেনেকুৱাকে বেনিফিট নাপায় ইয়াৰ আপুনি যদি নিয়মীয়াভাৱে সদায় যদি আপুনি অভ্যাসটো কৰে তেতিয়া বাস কিছুদিন পিছতে আপুনি ইয়াৰ চেঞ্জেস বিলাক আপুনি পাব ধৰিব গতিকে এনেদৰে আপুনি যোগ অভ্যাস কৰক আৰু সুস্থ থাকক আপুনি যদি নিয়মীয়াভাৱে যোগ অভ্যাস কৰিব বিচাৰে তেতিয়া হলে আমি
প্ৰায় প্ৰতি মাহতে 21 দিনৰ ফ্ৰী যোগা সেশন আপোনালোকৰ কাৰণে আগবঢ়াও আপুনি যদি ইচ্ছুক হয় তেতিয়াহলে আমাৰ ৱেবছাইটত গৈ আপুনি ৰেজিষ্টাৰ কৰিব লাগে ৱেবছাইটটো www.yogamiracle.in ইয়াতে গৈ কিনে আপুনি আপোনাৰ নাম আৰু হোৱাটছএপ নম্বৰ দিলে আপোনাৰ তাত ৰেজিষ্টাৰ হৈ যাব আপোনাৰ তাৰ পিছত আমাৰ টিমে আপোনাৰ তাত মেছেজ পঠাব যেতিয়া আমাৰ নেক্সট বেচ আৰম্ভ হ'ব তাৰ আগে আগে আপুনি মেছেজ পাই যাব আৰু আপুনি এনেদৰে যোগৰ অভূতপূৰ্ব যি উপকাৰিতা সেই উপকাৰিতা আপুনি লাভ কৰিব পাৰিব আশা কৰো আপোনাৰ ভিডিওটো ভাল লাগিলে আৰু আপোনালোকে যেতিয়া তলত কমেন্ট কৰি জানে খুবেই ভাল লাগে যদি কাৰবাৰ আপুনি এনেকুৱা দেখিছে যাৰ বেছি ভয় লাগি থাকে সৰু মানুহ হওক বা ডাঙৰ হওক তেওঁলোকৰ লগত শেয়াৰ কৰিব পাৰে তেওঁলোককো নিশ্চয় এই ভিডিওটো উপকৃত কৰিব লগ পাম পিছৰটো ভিডিওত তেতিয়ালে নমস্কাৰ